নমস্কাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটি বিষয় জনাবলৈ আগবাঢ়িছোঁ। এইটো হ'ল যে অমৰলতা, যিটো অসমীয়াত কোৱা হয় অমৰলতা আৰু হিন্দীত কয় গিলৈ। আজিকালি বিভিন্ন বিষয়বস্তুতে কোৱা হয় যে গিলৈ খাব লাগে বা অমৰলতা খাব লাগে। এতিয়া কথা হ'ল কোনডালনো প্ৰকৃত অমৰলতা, কোনডাল খাব লাগে, কেনেকৈ খাব লাগে সেইটো জনাটো খুবেই প্ৰয়োজন। বহুতে জানে, হয়তো সকলোৱে নাজানে। এইডাল যিডাল দেখিছে ফটোত, এইডাল মই মোৰ ঘৰত পুহি ৰাখিছোঁ, জীয়াই ৰাখিছোঁ যে এডাল অমৰলতা। এইডাল খায়। এইডালৰ নিচিনা আৰু এটা প্ৰজাতি আছে, কিন্তু সেইডাল নাখায়। এইডালক হিন্দীত গিলৈ বুলি কোৱা হয়, অসমীয়াত অমৰলতা বুলি কোৱা হয়। গতিকে এইডালেই এই কোমলডাল খাবলৈ ভাল। ইয়াৰো এটা প্ৰজাতি হয়, যথেষ্ট টান হয়, এইডাল খাবলৈ অকণমান অসুবিধা হয়। গতিকে মোৰ ঘৰত যিহেতু মই নিজে লগাই ৰাখিছোঁ, গতিকে খাবৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়, মই কোমলডালেই খাওঁ। এতিয়া কেনেকৈ খাব বা মই আশা ৰাখিছোঁ নিশ্চয় আপোনালোকে গম পাইছে যে অমৰলতাৰ প্ৰকৃত ছবিখন হয়তো আপোনালোকে ধৰিব পাৰিছে। গতিকে সেই জাতীয় অমৰলতাৰ পাতবোৰ এনেকুৱা হয়, লতাডাল এনেকৈ থাকে। এতিয়া কথা হ'ল কেনেকৈ খাব। তেনেকুৱা কোমল লতাডাল খাবলৈ ভাল। টানডালো সেই একেই ৰস থাকে, কিন্তু অকণ টান হয়। গতিকে মোৰ যেতিয়া সুলভ, গতিকে মই কোমলডালেই খাওঁ বা আপোনালোককো সেইডাল কোমলডাল খাবলৈ পৰামৰ্শ আগবঢ়াইছোঁ। গতিকে এনেকৈ বাঢ়ি অহা আগ এটা কটাৰীখন দি কাটি ল'লে ঠিক আছে। যিসকলে প্ৰথম খাব তেখেতসকলে সৰুৰ পৰাই আৰম্ভ কৰিব। ইমানখিনিমান চোবাই খাব পাৰিলে খাই লগে লগে পানী খাই দিব লাগে, খুবেই ভাল। তাৰ যদি সেইটো নোৱাৰে তেতিয়াহ'লে তাৰ খোৱাৰ এটা পদ্ধতি আছে, সেইটো মই নিশ্চয় দেখুৱাই দিম। গতিকে আপোনালোকে চাওক, এয়া হ'ল অমৰলতাৰ ছবি বা পাত। গতিকে এনেকুৱা অমৰলতা যদি পায় বা আছে চিনাকি, তেতিয়া আপোনালোকে খাব পাৰে। আৰু যদি আপোনালোকক প্ৰয়োজন হয় কমেণ্ট কৰিব, মই চেষ্টা কৰিম আপোনালোকক সুলভ কৰি দিয়াৰ বাবে। এতিয়া আমি যিডাল অমৰলতা কাটি আনিলোঁ, সেইটো আমি টুকুৰা কৰি ল'লোঁ, সৰু সৰু এনেকৈ পিচ কৰি ল'লোঁ। আৰু খুন্দনাত কম পৰিমাণে এনেকৈ থেতেলিয়াই ল'লে, থেতেলিয়াই লৈ এইদৰে গিলাচত নিশাটো তিয়াই থৈ দিয়ক। নিশাটো তিয়াই থৈ দিয়াৰ পাছত পুৱা শুই উঠি খালী পেটত উনি গৰম পানীত লগত সেই পানীখিনি মিলাই দিও খাব পাৰে। অন্যথা যিসকলৰ দাঁত ভাল বা চোবাই খাব পাৰে, তেতিয়া আপোনালোকে সৰু মই দেখুওৱা চাইজৰ টুকুৰা এটা কাটি ল'লে, সেই টুকুৰাটো প্ৰথমতে চোবাই পেলাই যেতিয়া বিজলুৱা এটা ৰস ওলাব, সেই ৰসখিনি আপুনি পানী দি পেলাই খায়। তাৰ যিটো সেইটো পেলাই দিব, এনেকৈ গিলৈ খায়। আৰু মই ভাবোঁ যে গিলৈ কিয় খাব লাগে বা কিহৰ কাৰণে খায়, সেইটোতো আপোনালোক সকলো জ্ঞাত হয়, সেই বিষয়ে মোক ক'বলগীয়া নাই। তেতিয়া মই পৰামৰ্শ আগবঢ়াম যে প্ৰত্যেকে এনেকৈ ঘৰতে ইয়াৰ ইমানমান জোখত এটা কাটি পেলাই আপোনালোকে অকণ জীপাল জেগাত থৈ দিব, ধুনীয়াকৈ বাঢ়ি হৈ যায়। কিন্তু এটা ডাঙৰ কথা হ'ল যে যিজোপা গছত দিয়া যায়, সেই গছজোপা অনিষ্ট হয়। মোৰে চাওক, এজোপা মধুৰামত দিয়া আছিল, মধুৰামজোপা ভাঙি গ'ল। মই বাগানৰ কাষৰে মধুৰামত দি থৈছোঁ, আৰু বাগানৰ মাজতে মই আপোনাৰ এজোপা মোৰ অগৰ গছত দি ৰাখিছোঁ। অগৰজোপা বাৰু বৰ্তমানলৈকে ঠিকেই আছে, কিন্তু তাৰো কিছু অসুবিধা কৰে। গতিকে দিওঁতে আপোনালোকে চাব, মূল্যৱান গছত পৰাপক্ষত নিদি পেলাই তেনেকুৱা অলপ গছত দিলে ভাল হ'ব। গতিকে গিলৈ বিষয়ে আজিৰ তাৰিখত সকলোতকৈ চৰ্চিত বা দোকান বজাৰলৈ গ'লেও পোৱা যায় যে আয়ুৰ্বেদিক ষ্ট'ৰসমূহত পাব যে গিলৈ ঘনবটি কিনিবলৈ পায়। গতিকে টকা পইচা ভাঙি সেইখিনি কিনি খোৱাতকৈ আপোনালোকে যদি নিজৰ ঘৰতে এনেকৈ লগাই পেলাই খায়, স্বাস্থ্যৰ কাৰণেও লাভান্বিত হ'ব, ধনো ৰাহি হ'ব। আৰু যিটো তেনেই সুলভ অসমৰ মাটিত, কাৰণ খুবেই ভাল। আৰু মই মোৰ এই গিলৈ যথেষ্ট মানুহক মই দিওঁ তেতিয়া, কিন্তু তাতো এটা সমস্যা আছে যে সকলোকে দিবলৈ হ'লে মোৰ নিজৰে নথকা হয়। গতিকে মই সেইকাৰণে সকলোকে দিওঁতে এটাই কথা কওঁ যে আপোনালোকে নিজৰ ঘৰত সকলোৱে লগাই লওক। প্ৰথম অৱস্থাত মোৰ পৰা লৈ যাওক, তাৰপিছত আপোনালোকে নিজৰ যেতিয়া ব্যৱহাৰ কৰিব সকলোৱে পাব। মুঠৰ ওপৰত যেতিয়া প্লেটলেট বৃদ্ধিৰ বাবেই
আমিতো আমি আগৰ পৰাই খাওঁ। ধৰক যেতিয়া আমাৰ জ্বৰ হয়, এইডাল খুন্দি পানী আমাক সৰুতে খুৱাই আমাৰ আইতাহঁতে, জ্বৰ ভাল হয়, আমি তেনেকেই খাই আহিছিলোঁ। কিন্তু যেতিয়া স্বামী ৰামদেৱজীৰ পৰা আমি এই গিৰৈৰ বিষয়ে বিস্তৃতৰূপে জানিব পালোঁ, তাৰ লগে লগে তাৰ প্ৰসাৰ বাঢ়িল, ব্যৱহাৰো বাঢ়িল, আৰু হয়ো বহু ক্ষেত্ৰত এই গিৰৈ খাই মানুহ লাভান্বিত হৈছে। গতিকে মই এই ক্ষেত্ৰত নিজেই যিহেতু খাওঁ, গতিকে মই সেইকাৰণে সকলোকে পৰামৰ্শ আগবঢ়াম যাতে আপোনালোকেও মই কোৱা ধৰণে বা এনেকুৱা জাতীয় গিৰৈ বিচাৰি খাওক। আৰু যদি আপোনালোকে নাপায়, কমেণ্ট কৰিব, মই আপোনালোকক যিমান পাৰোঁ সহায়ৰ বাবে আগবঢ়াম। ধন্যবাদ।